বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিৰ তালিকাত পুনৰ শীৰ্ষত আমাজনৰ স্বত্বাধিকাৰ। নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছোঁ বিগ নিউজ নৰ্থ ইষ্টলৈ। মই প্ৰাঞ্জিত আৰু আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট। যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিৰ শীৰ্ষ স্থানৰ পৰা এলন মাস্ক অৱনমিত হৈছে। 6 মাহ সময়সীমা ধৰি তেওঁ তালিকাৰ শীৰ্ষ স্থানত আছিল। ব্লুমবাৰ্গ বিলিয়নিয়াৰ্ছ ইণ্ডেক্স ৰেংকিঙে প্ৰকাশ কৰা মতে এলন মাস্কৰ স্থানত উপনীত হৈছে জেফ বেজছ। 6 মাহৰ পূৰ্বে তালিকাখনৰ শীৰ্ষস্থানত থকা জেফ বেজছক চেৰাই এলন মাস্ক বিশ্বৰ আটাইতকৈ চহকী ব্যক্তি হিচাপে পৰিগণিত হৈছিল। টেছলা কোম্পানীৰ প্ৰতিষ্ঠাপক তথা বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এলন মাস্ক সম্পত্তিৰ নেটৱৰ্ক $955 মিলিয়ন হোৱাৰ বিপৰীতে আমাজনৰ স্বত্বাধিকাৰ জেফ বেজছৰ সম্পত্তিৰ নেটৱৰ্ক $192.2 বিলিয়ন। আনহাতে তেওঁলোকৰ পাছতে তৃতীয় স্থানত আছে মাইক্ৰছফ্টৰ স্বত্বাধিকাৰ বিল গেটছ। তালিকাখনত ভাৰতৰ মুকেশ আম্বানী 11 নম্বৰ স্থানত থকাৰ বিপৰীতে গৌতম আদানীয়ে 29 নম্বৰ স্থান লাভ কৰিছে। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট। ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।